হে গাইজ গুড মৰ্ণিং। আজি ৰাতিপুৱাতে আপোনালোকক কামৰ মাজেদিয়ে ব্লগ এটা বনাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। একেবাৰে কামৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। মই যোৱাটো ব্লগত আপোনালোকক দেখুৱাইছিলোঁ যে মই এখন বিয়া খাবলৈ গৈছিলোঁ, আৰু সেই ব্লগটো যদি চোৱা নাই তেতিয়াহ'লে চাই ল'বগৈ। ভাবিলোঁ যিযোৰ চাদৰ মেখেলা পিন্ধি গৈছিলোঁ সেই চাদৰ মেখেলাযোৰ আজি ৰ'দত দিব লাগিছিল, কিন্তু ৰাতিৰ পৰা এনেকুৱা বৰষুণ, যি কাৰণে মই ৰ'দত দিব নোৱাৰিলোঁ আৰু ভাবিছোঁ আইৰণ অলপ কৰি সামৰি থওঁ, যিহেতু এইবোৰ কাপোৰ বেছি ধুবলৈ নোৱাৰি। সেইকাৰণে মই আইৰণ কৰিয়ে থলোঁ, আৰু মোৰ কেইটামান কুৰ্তা আছিলে যিকেইটা মই ধুই থৈছিলোঁ সেইকেইটাও সামৰি থ'ব লাগিব। সেইকাৰণে গোটেইকেইটা উলিয়াই মই আইৰণ কৰি দিলোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। কোনে কোনে এনেকুৱা কৰে বাৰু জনাবচোন। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লিজা আছামিজ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। আৰু এতিয়া ৰাতিপুৱাতে বৰষুণ, তামাম বৰষুণ দিছে। আপোনালোকেও এইফালে বৰষুণ দিছে নাই জনাবচোন। আমাৰ এইপিনেতো ৰাতিৰ পৰা বৰষুণ দি আছে। এতিয়া প্ৰায় 10-11 বাজিবলৈ হ'ল, কিন্তু বৰষুণ এৰাৰ নামৰ নিচানেই নাই। এইপিনে আপোনালোকক দেখুৱাইছোঁ, তামাম বৰষুণ দি আছে। এতিয়া বাৰান্দাতে বহি আছোঁ। ভাবিলোঁ সৰুকৈ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। দিনটো কি কৰোঁ কি নকৰোঁ অলপকৈ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যেতিয়া, আৰু আপুনি মোৰ ভিডিঅ' চাইছে যেতিয়া শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু শেষত জনাব নাপাহৰিব যে ভিডিঅ'টো চাই কেনে পালে। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইপিনে মই কিবা এটা ৰান্ধোঁ বুলি ভাবিছোঁ। তাৰ কাৰণে কেইফুটামান নহৰু আৰু ক'লা কালজিৰা কেইটামান লৈছোঁ, আৰু এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ। যিহেতু মই কিবা এটা ৰান্ধিম, সেইকাৰণে ইয়াত অলপ জালুকৰ গুড়ি, অলপ হালধি গুড়ি আৰু সকলোবোৰ বস্তু নিজৰ জোখ অনুসৰি লৈ ল'ব। অলপ জলকীয়া গুড়ি আৰু অলপ জিৰা গুড়ি দি দিছোঁ। গেছত এখন কেৰাহী গৰম হ'বৰ কাৰণে পাতি দিলোঁ, আৰু তাতে জোখ অনুসৰি তেল দিলোঁ, আৰু ইয়াতে এতিয়া মই কেইটামান জিৰা ফুটিবৰ কাৰণে ঢালি দিছোঁ, আৰু জিৰাকেইটা ফুটা হোৱাৰ পাছতে মই পিঁয়াজ দি দিছোঁ। আপোনালোকে নিজৰ জোখ অনুসৰি সকলোবোৰ বস্তু লৈ ল'ব। এতিয়া পিঁয়াজখিনি অলপ সময় ভাজি ল'লোঁ। যেতিয়া পিঁয়াজখিনি কালাৰটো অলপ চেঞ্জ হ'ল, ইয়াতে মই আগতে ৰেডি কৰি ৰখা গোটেইখিনি মছলা ইয়াতে দি দিলোঁ। মই এনেদৰে মছলা ৰেডি কৰি লওঁ, কাৰণ যেতিয়া তেল দিয়া হয় তেতিয়া জল্দি হয়। সেইটো কাৰণে আগতে মই এনেদৰে ৰেডি কৰি লওঁ। আপোনালোকে এনেদৰে কৰিব পাৰে। আৰু এতিয়া অলপ নিমখ দিছোঁ, নিমখ দিবলৈ মই পাহৰিলোঁ, এতিয়া দি দিছোঁ, আৰু ভালদৰে এইখিনি লৰাই ল'লোঁ। যেতিয়ালৈকে তেলখিনি ফুটি নুঠে তেতিয়ালৈকে ইয়াতে পানী ব্যৱহাৰ নকৰোঁ, অলপকৈ ভাজি থাকিম। মছলাখিনি ভাজি থাকোঁতে গেছৰ ফ্লেমটো ল' ফ্লেমতে ৰাখিব, নহ'লে এইখিনি জ্বলি যোৱা চান্স থাকে। আৰু এতিয়া মই অলপ পানী দি এইখিনি উতলাই ল'ম। আৰু কালাৰটো আপোনালোকে নাভাবিব যে জ্বলি গৈছে বুলি, যিহেতু ইয়াত আমাৰ ক'লা কালজিৰা দিয়া হৈছে, সেইকাৰণে কালাৰটো অলপ ডাঠ কালাৰ আহিব। আৰু ইয়াতে মই ডিমখিনি দি দিলোঁ। এনেদৰে বনোৱা নাই যদি এবাৰ বনাই চাবচোন। ডিম গ্ৰেভি বনাইছে যায়, কিন্তু ক'লা কালজিৰা দি বনোৱা নাই যদি বনাই চাব, খুব ভাল লাগে, আৰু ভাল আমাৰ দেহৰ কাৰণে উপকাৰীও হয়। আৰু এয়া মোৰ ডিম কাৰী ৰেডি হৈ গ'ল। এতিয়া অলপ গ্ৰেভিটো অলপ শুকুৱাই ভাতৰ লগত জুতি ল'ম। আৰু আজি ভাতৰ লগত আছিলে ছজনা সৰিয়হৰ সৈতে ডিম কাৰী, দালি, আৰু এইপিনে তুৰৈ আলু চব্জি এখন বনাইছিলোঁ চিম্পলকৈ। তেতিয়াহ'লে মই ভাত খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হে গাইজ, এতিয়া বহুত সময়ৰ পিছত আকৌ আপোনালোকক লগ পাইছোঁ। দুপৰীয়া ভাত পানী খাই ভিডিঅ' কৰা নহ'লে, অলপ ৰেষ্ট ল'লোঁ। এতিয়াহে আকৌ ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু এইপিনে আমাৰ হাজবেণ্ড বহি মোবাইল টিপি আছে। হাই কৈ দিয়া। এতিয়া ভাবিছোঁ চাহ অকণমান বনাওঁগৈ। এতিয়া হাজবেণ্ডক পকৰি আনিব দিছোঁ, যিহেতু বৰষুণৰ বতৰ। পকৰি, গৰম গৰম পকৰি খাব পালে কথাই নাই। তাকে তেওঁ আনে নানে বাৰু। नहीं
ফাইনেলি গাইজ পকৰি আনিলে বাৰু এতিয়া আমি চাহ খাই লওঁ এয়া পকৰি আপোনালোকক দেখাইছোঁ Oh my God! Finally guys, আমি এতিয়া চাহ খাই লওঁ A few moments later. আৰু এতিয়া আহিছোঁ পাকঘৰত চাহ তাহ খাই অলপ সময় আকৌ ৰুলোঁ আৰু এতিয়া যিহেতুকৈ ৰাতি সাজৰ কাৰণে ৰান্ধিব লাগিব সেইকাৰণে আকৌ আহিছোঁ পাকঘৰত এতিয়া আজি ৰান্ধিম লোকেল চিকেন সেইপিনে চিকেন আনি হৈছে সেইপিনে আৰু মই আলু কৰি ল'লোঁ আৰু নহৰু পিঁয়াজ কৰা হৈ গ'ল তেতিয়াহ'লে মই ৰান্ধি লওঁ অলপ অলপকৈ আপোনালোকক দেখুৱাই থাকিম বলক তেতিয়াহ'লে চাই থাকিব মই প্ৰথমতে আলুখিনি ভাজি ল'ম আৰু এতিয়া মই ভাজি আছোঁ আলু যিহেতু মই লোকেল চিকেন বনাম আৰু তাতে মই আলু কেইপিচমান দিম সেইকাৰণে আলুকেইডোখৰ ভালদৰে ভাজি লৈছোঁ আপোনালোকে যদি আলু দিয়ে প্ৰথমতে ভাজি ল'ব তেতিয়া গ্ৰেভিখন বনাওঁতে আলু ভাঙি নাযায় আৰু একেখিনি তেলতে মই পিঁয়াজ দিছোঁ পিঁয়াজখিনি অলপ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম সকলোৱে জানেই বনাবলৈ চিম্পল যেনেদৰে বনোৱা হয় তেনেদৰে মই আপোনালোকক অলপ অলপকৈ দেখুৱাই দিছোঁ মইনো কিদৰে ৰান্ধোঁ 2,000 years later. Hey guys, এতিয়া ভাত পানী খাই আজৰি হৈ গ'লোঁ এতিয়া 10:30 মানেই বাজিবলৈ হ'ল ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ দিনটো ইটো সিটো সৰু সুৰা কৰ্মসূচী আজি ভিডিঅ'টো এনেদৰেই দেখুৱালোঁ আজি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব আপুনি যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই যিবোৰ ভিডিঅ' বনাওঁ সেই ভিডিঅ'বোৰ ন'টিফিকেশ্যনবোৰ আপোনালোকৰ মোবাইলত যাব আৰু আপোনালোকে পোনপ্ৰথমে চাব পাৰিব